হেল্ল', কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে আছে, ঘৰতে আছে, ভালেই আছে আৰু গম পাইছে ঘৰত থাকিবলগীয়া পৰিস্থিতি হৈছে যিহেতু। বাৰু যিয়ে নহওক, যিখিনি নিয়ম আছে নিয়ম কানুনখিনি আপোনালোকে মানি চলিব বা সিমানখিনি। মই আজি কথা ক'ম যে অলপ কেইটামান কথা ক'ম যে ভালপোৱাৰ বিষয়ে। ভালপোৱা মানে কি? মোৰ যিটো এক্সপিৰিয়েঞ্চ, মই যিটো জানো, দেখিছোঁ, শুনিছোঁ, মই তাৰ দ্বাৰা মই ক'ব খুজিম যে ভালপোৱা একচুৱেলি কি হয়, কেনেকুৱা টাইপৰ হ'ব লাগে। তো ছাপ'জ ধৰি লওক ল'ৰা এজন আৰু ছোৱালী এজনী প্ৰথম অৱস্থাত বন্ধুত্ব। যেতিয়ালৈকে বন্ধু হৈ থাকে তেতিয়ালৈকে চব ঠিক ঠাক থাকে। যদি ছোৱালীজনী কাৰোবাক কিবা ভাল লগা বুলি কৈছে ঠিক ঠাক থাকে, ল'ৰাজনেও যদি কোনোবা ছোৱালীক ভাল লগা বুলি কৈছে ঠিক ঠাক থাকে। কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু লাহে লাহে যেতিয়া সেই ল'ৰাজন বা সেই ছোৱালীজনী যেতিয়া ৰিলেশ্যনশ্বিপত আবদ্ধ হ'ব বা ভালপোৱাত আবদ্ধ হ'ব ইজনে সিজনৰ লগত, তাৰ পিছত আৰম্ভ হয় ভালপোৱাৰ নিয়ম। কিছুমান নিয়ম থাকে, কিছুমান বান্ধা। তো কেনেকুৱা টাইপৰ, যেতিয়া বন্ধুত্ব আছিল, বন্ধু হৈ আছিল, ফ্ৰেণ্ডছ হৈ আছিল, ফ্ৰেণ্ডৰ মাজততো এনেকুৱা টাইপৰ কোনো হেৰি নাই। কাৰোবাক ভাল লাগিছে লাগিছে, কাৰোবাক বেয়া লাগিছে এনেকুৱা টাইপৰ। কোনোবা কাৰোবাক কমেণ্ট কৰিছে, কোনোবাক লাইক কৰিছে, একো ক'বলগীয়া নাই। যেতিয়া ভালপোৱাৰ ৰিলেশ্যনশ্বিপত আহিব, তেতিয়া যদি কিবা কাৰণত যদি ছোৱালীটোক নুসুধাকৈ বা ল'ৰাটোক নুসুধাকৈ যদি ছোৱালীজনীয়ে কাৰোবাৰ ফটোত লাইক কৰিছে, তে হ'ল। কিয় লাইক কৰিবা তুমি? হয়তো ছোৱালীটোৱে ক'ব, হয়তো ল'ৰাটোৱে ক'ব। একচুৱেলি এনেকুৱা হ'ব নালাগে। আৰু সেইটো সময় এইকাৰণে হয় কাৰণ ভালপোৱাৰ বস্তুটো বুজি নাপায়, ভালপোৱা মানে কি। আৰু যিটো বস্তু অতি সোনকালে ডাঙৰ হয় বা অতি সোনকালে আগবাঢ়ে, সেইটো অতি সোনকালে ভাঙিও যায়। বা ভালপোৱাটো লাহে লাহে হয়, একেবাৰে নহয়। তো মই ভাবোঁ যে সেনেকুৱা ক্ষেত্ৰত আপোনালোকে বহুতে বা ল'ৰা হওক বা ছোৱালী হওক বা বহুত ক্ষেত্ৰত আপোনালোকেও গম পাইছে বা এক্সপিৰিয়েঞ্চ কৰিছে বহুতে। তো মই ভাবোঁ এনেকুৱা হ'ব নালাগে। ভালপোৱাৰ ক্ষেত্ৰত এনেকুৱা টাইপৰ থাকিব লাগে যেন বিশ্বাস। প্ৰথম ভালপোৱাৰ অৰ্থটো হৈছে বিশ্বাস। আৰু য'ত বিশ্বাস নাই তাত ভালপোৱা নাই। আৰু য'ত ভালপোৱা নাই তাত মৰম নাই। আৰু য'ত মৰম নাই তাত একোৱেই নাই। তো বিশ্বাস বোলা বস্তুটো প্ৰথম প্ৰয়োজন। আৰু য'ত বিশ্বাস আছে তাত সকলো বস্তু আছে। কাৰণ বিশ্বাস যেতিয়া এটা মানুহক দিয়া যায়, এটা মানুহে বিশ্বাস লোৱা যায়, তেতিয়া এনেকুৱা লাগে যে মানুহটোৰ আগত যদি কোনোবা এজন মানুহক যদি মাৰ্ডাৰো কৰি দিছে, তেতিয়া বিশ্বাস নহ'ব। কাৰণ কিয়? সেনেকুৱা কাম নকৰে। তেনেকুৱা টাইপৰ। কিন্তু মই কোৱা নাই আৰু মাৰ্ডাৰ কৰাৰ কথা, মই জাষ্ট কথাটো কৈছোঁ। তো মই ভাবোঁ কি বিশ্বাসটো বেছি প্ৰয়োজন। কাৰণ এনেকুৱা হ'ব নালাগে যে মই যে অলপ আগতে ক'লোঁ যে কাৰোবাক লাইক কৰিছে, কাৰোবাক চাইছে, কিয় চাবি, কিয় নাচাবি, কিয় লাইক কৰিছা, এনেকুৱা টাইপৰ হ'ব নালাগে যে। কাৰণ বেছিভাগ এনেকুৱা টাইপৰ হৈছে, মই তোমাক ভাল পাইছোঁ, তুমি মোক ভাল পাইছা, তুমি মোৰ, মই তোমাৰ। তুমি মোক চাবা, মই তোমাক চাম, তুমি মোৰ ফটো লাইক কৰিবা, মই তোমাৰ ফটো লাইক কৰিম। নৰ্মেলি এইটো ক্ষেত্ৰত হয়, হয়তো বহুতে এইটো এক্সপিৰিয়েঞ্চ কৰিছে। তো মই ভাবোঁ প্ৰথম কথাটো যদি ভালপোৱা যদি আগবঢ়াই নিব খুজিছে, তেন্তে ইজনে সিজনক প্ৰথমে বিশ্বাস কৰাটো অতি প্ৰয়োজন। কাৰণ য'ত বিশ্বাস নাথাকে তাত একোৱেই নাথাকে। চবৰে ক্ষেত্ৰত, ফেমিলিৰ ক্ষেত্ৰত হওক বা সম্পৰ্কীয় ক্ষেত্ৰত হওক, য'ত যিকোনো ক্ষেত্ৰত। বাৰু মই সেইটো কথা ক'ব যোৱা নাই, ভালপোৱাৰ কথাটো কৈছোঁ যে বিশ্বাসটো কৰাটো অতি প্ৰয়োজন। তো আশা কৰোঁ যে আপোনালোকে বিশ্বাসটো বজাই ৰাখিব বা ইজনে সিজনক বুজি পাব চেষ্টা কৰিব। তাৰপিছত সম্পৰ্কটো লাহে লাহে আগবাঢ়ি যাব। ইজনে সিজনক যেতিয়া বিশ্বাস কৰিব, তেতিয়া বিশ্বাসত কিবা এটা কাম কৰিলে, হয়তো কিবা এটা ভুল কাম কৰিব খুজিলেও এনেকুৱা টাইপত লাগিব যে নাই, সিটো মোক বিশ্বাস কৰে, এনেকুৱা কাম নকৰোঁ মই। যিবিলাকে আৰু এইবিলাক কাম কৰি আহিছে, সেইবিলাকতো ক'বলগীয়া প্ৰয়োজন নাই, সেইবিলাকে সেনেকৈ চলি যাব। কিন্তু মই ভাবোঁ বিশ্বাসটো আপোনালোকে যাতে ৰাখে, আৰু আশা কৰোঁ ময়ো তেনেকুৱা টাইপত ভৱিষ্যতে। বাৰু যিয়ে নহওক, বাই।